নমস্কাৰ আজি 19 জানুৱাৰী এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক পোনপ্ৰথমে শেষসমূহ আগবঢ়াইছো দম আছে যদি ডিচিক লৈ আহিবি যা এই মন্তব্যৰে গৰুখুটিত মিয়াৰ দাদাগিৰি খিলঞ্জীয়াক অন কেমেৰা ভাবুকি প্ৰদান মিয়াৰ চৰমিয়াৰ টাৰ্গেট গৰুখুটি কৃষি সৈনিক এইখিনি আমাৰ মাটি চৰকাৰে লৈ ল'লেই হ'ব নেকি পুলিচক লৈ আহ আমাৰ ওচৰলৈ দম আছে যদি লৈ যা এই মন্তব্যৰ এতিয়া মিয়াৰ দাদাগিৰি গৰুখুটি কৃষি সৈনিকক চৰমিয়াই ভাবুকি দিলে কৃষি সৈনিকক চিপাঝাৰৰ গৰুখুটি প্ৰকল্পত উত্তপ্ত পৰিস্থিতি গৰুখুটি কৃষি সৈনিক আৰু চৰমিয়াৰ মাজত হতাহতি গৰুখুটিৰ মাকৈ খেতিত চকু বেদখলকাৰী ইয়াৰ পিছতে দুই পক্ষৰ মাজত হতাহতিৰ ফলত আহত প্ৰকল্পৰ কৃষি সৈনিক ইয়াৰ পাছৰ খবৰ 20 জানুৱাৰীৰ পৰা কাৰ্বি আংলঙত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ বেদখলকাৰী হাতত মাত্ৰ এটা দিন আৰু 24 ঘণ্টাৰ পিছতে কাৰ্বি আংলঙত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান পিজিআৰ ভূমি বেদখলমুক্ত কৰাব প্ৰশাসনে চলিব বুলডোজাৰ পিজিআৰ মাটিত থকা বাসগৃহটো পৰিব বুলডোজাৰৰ কোব ইতিমধ্যে জাননী প্ৰেৰণ কৰা হৈছে দখলকাৰীলৈ বকলীয়াঘাটত জলসিঞ্চন ভূমিটো চলিব প্ৰশাসনৰ উচ্ছেদ 393টা পৰিয়ালৰ বাহিৰে আনসকলে এৰিব লাগিব ঘৰ 393টা পৰিয়ালক স্থগিতাদেশ ন্যায়ালয়ৰ পিজিআৰ ভূমিত থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে পিজিআৰ 8000 হেক্টৰ ভূমি দিয়া হ'ব কাটাতাৰ এই ঘোষণা কেএচিচি মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ দিবলৈছো আন এটা খবৰ ধৰ্মই যেতিয়ালৈকে ভাৰতক পৰিচালিত কৰি থাকিব তেতিয়ালৈকে ভাৰত বিশ্বগুৰু হৈ থাকিব এই মন্তব্য কৰিছে আৰএছএছ প্ৰধান মোহন ভাগৱতে মন্তব্য কৰি কয় ধৰ্ম হৈছে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ড্ৰাইভাৰ ধৰ্ম হৈছে একমাত্ৰ শক্তি সেই শক্তিয়ে ড্ৰাইভ কৰি গ'লে আমাৰ কেতিয়াও এক্সিডেণ্ট নহয় ৰাষ্ট্ৰ ধৰ্মনিৰপেক্ষ হ'ব পাৰে কিন্তু ধৰ্ম অবিহনে কোনো মানুহে অস্তিত্ব লাভ নকৰে ধৰ্মই ভাৰতক পৰিচালিত কৰি থাকিব লাগিবই আমি সদায় নিজৰ দায়িত্ব পালন কৰিব লাগিব সাধু সন্তক দিয়াটো আমাৰ এই কৰ্তব্য প্ৰধানমন্ত্ৰী মোদীয়েও সেইবাবে সাধু সন্তক একো নকয় আমি সংঘৰ কাম কৰি পবিত্ৰ কাম কৰি আছোঁ আমি একোখন বাহন হয় এইদৰে উদ্দাত্ত ভাষণ আৰএছএছ প্ৰধান মোহন ভাগৱতৰ পৰৱৰ্তী খবৰ উচ্ছেদক লৈ মুকলি সমৰ্থন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সৰু সজাই পৰা অনুপ্ৰৱেশকাৰীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তীব্ৰ সকিয়নি অব্যাহত থাকিব অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে বুলডোজাৰৰ একশ্যন কংগ্ৰেছক সমালোচনা কৰি অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে হুংকাৰ প্ৰধানমন্ত্ৰীৰ বিদেশী অনুপ্ৰৱেশকাৰী কংগ্ৰেছৰ বাবে বেছি পচন্দৰ অনুপ্ৰৱেশকাৰী অসমলৈ আহি হৈ পৰে কংগ্ৰেছৰ কট্টৰ ভোট বেংক কংগ্ৰেছৰ শাসনকালত অসমত প্ৰৱেশ ঘটিছিল অবৈধ লোকৰ লাখ বিঘা মাটি কংগ্ৰেছৰ দিনতে কব্জা কৰিছিল অনুপ্ৰৱেশকাৰীয়ে সদায় ভোট বেংকৰ বাবে অবৈধ লোকক সুৰক্ষিত কৰিছিল কংগ্ৰেছে হিমন্ত চৰকাৰে এতিয়া লাখ মাটিত বেদখলমুক্ত কৰিছে এয়া মোৰ বাবে আনন্দৰ বিষয় বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন এটা খবৰ মুখ্যমন্ত্ৰীৰ সকিয়নি জেল যাব লাগিব ৰেজাল্ট কৰিম চৰকাৰ সীমা চেৰাই গ'লে জেল যাব লাগিব ৰেজাল্ট কৰিমৰ মন্তব্যক লৈ মুখ্যমন্ত্ৰীয়ে ঘটালে বিস্ফোৰণ শিক্ষাৰ প্ৰচাৰ কৰক শিক্ষা জেহাদ নচলিব অসমত লাভ জেহাদ লেণ্ড জেহাদৰ পিছত শিক্ষা জেহাদ ৰাজ্যত 2 নম্বৰ কৰি শিক্ষা জেহাদ নচলিব অসমত অসমীয়া বৰঘৰত সোমাবলৈ দিয়া নহ'ব ৰেজাল্ট কৰিমৰ দৰে মানুহক একাংশ মিয়াই অসমখন এনেদৰেই ধ্বংস কৰিব বিচাৰিছে এই চক্ৰান্ত নচলিব অসমত আন এটা খবৰ জেহাদ অতিকৈ পবিত্ৰ শব্দ এই মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে জেহাদ মানে কেতিয়াও যুদ্ধ নহয় পয়গম্বৰে প্ৰদান কৰা পবিত্ৰ শব্দহে জেহাদ কিন্তু এছামে জেহাদক বেয়া বুলি উপস্থাপন কৰি আছে ৰাজ্যজুৰি জেহাদক লৈ চলা তীব্ৰ বিতৰ্কৰ মাজতেই এই বিশেষ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে জেহাদৰ প্ৰকৃত অৰ্থ ব্যাখ্যা কৰিলে মৌলানা বদৰুদ্দিন আজমলে দিবলৈছো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এটা খবৰ ইৰাণত 16,000ৰো অধিক প্ৰতিবাদকাৰীক হত্যা ইছলামিক বৰ্বৰ শাসনৰ পৰা মুক্তি বিচাৰি কৰা প্ৰতিবাদে মাতিলে বিপদ ইৰাণত 16,000ৰো অধিক প্ৰতিবাদকাৰী মৃত্যু ইৰাণ চৰকাৰে নিজ দেশত তৰুণীৰ তেজেৰে খেলিছে ফাকু ধৰি ফাঁচি দিয়া হৈছে শ নৱপ্ৰজন্মৰ প্ৰতিবাদকাৰীক দাম বৃদ্ধি অৰ্থনৈতিক মন্দাৱস্থাৰ বিৰুদ্ধে কৰিছিল প্ৰতিবাদ ইৰাণৰ জেনজিয়ে ইৰাণ চৰকাৰৰ বিৰুদ্ধে জ্বলাইছিল ইৰাণ তেহৰাণৰ চিকিৎসালয়ত হাজাৰ লোক ভৰ্তি 700ৰ পৰা 1000 লোকৰ হেৰুৱাইছে চকু চৰকাৰৰ এই দমন কাৰ্যসূচীত প্ৰায় 16,500 প্ৰতিবাদকাৰী নিহত হয় 3,30,000ৰো অধিক লোক আহত হয় 22,000ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে খামেনিয়ে প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ কৰিলে স্বীকাৰ
প্ৰতিবাদৰ বাবে ট্ৰাম্পক অপৰাধী বুলি অভিযোগ খামেনিৰ। প্ৰতিবাদকাৰীসকলক আমেৰিকাৰ সৈনিক বুলি অভিহিত। ইৰাণত ধৰ্ম নামত গণহত্যা, তৰুণ-তৰুণীৰ তেজেৰে হাত ৰঙালী খামেনিৰ। চিয়া সন্ত্ৰাসবাদীক নমাইছে ইৰাণৰ ৰাজপথত। তীৰ্থযাত্ৰী বেগ ধৰি ইৰাকৰ পৰা ইৰাণলৈ হিজবুল্লাহ। মোল্লা শাসকৰ পৰা মুক্তি বিচাৰি ৰাজপথত নামিছিল ইৰাণৰ নৱপ্ৰজন্ম। কিন্তু একছত্ৰী শাসক খামেনিৰ কাণ্ডই জোকাৰিছে বিশ্ব। ইয়াৰ পাছৰ খবৰ, হাজো শুৱালকুছিত গৌৰৱ গগৈ ভূপেন বৰা নিৰ্বাচনী হুংকাৰ। AIDFৰ সৈতে কোনো মিত্ৰতা নহয় বুলি ঘোষণা কৰা হৈছে। 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ ৰণসিংকা বজাই আজি হাজো শুৱালকুছি সমষ্টিত এক বিশাল প্ৰাক নিৰ্বাচনী প্ৰচাৰ চলাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ আৰু প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই। সাংগঠনিক সভাখনত ভাষণ প্ৰদান কৰি সভাপতি গৌৰৱ গগৈ বদৰুদ্দিন আজমল নেতৃত্বাধীন AIDF দলৰ সৈতে কংগ্ৰেছে ভৱিষ্যতে কোনো ধৰণৰ নিৰ্বাচনী মিত্ৰতা নকৰে বুলি পুনৰবাৰ স্পষ্ট কৰি দিয়ে। লোকসভা নিৰ্বাচনত ব্যৰ্থ হোৱাৰ পিছত AIDFে কংগ্ৰেছৰ জৰিয়তে বৈতৰণি পাৰ হোৱাৰ যি অংক কৰিছে সেয়া সফল হ'বলৈ দিয়া নহ'ব বুলি তেওঁ হুংকাৰ দিয়ে। বাইক আৰু চাইকেল ৰেলীৰে আৰম্ভ হোৱা এই কাৰ্যসূচীত গগৈয়ে বিভিন্ন ধৰ্মীয় স্থানত আশীষ গ্ৰহণ কৰি ৰাইজৰ আশীৰ্বাদ বিচাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি গৌৰৱ গগৈয়ে তেওঁ অসমৰ ইতিহাসৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী বুলি আখ্যা দিয়ে। গগৈয়ে অভিযোগ কৰে যে বিগত 20 বছৰত জনসাধাৰণক সেৱা কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল পৰিয়ালৰ নামত সম্পত্তি গঢ়াতহে ব্যস্ত থাকিল। 6 জনগোষ্ঠী জনজাতিকৰণ, অংগনবাড়ী কৰ্মী সমস্যা সমাধান আৰু ব্যক্তিগত আক্ৰমণৰ প্ৰসংগ টানি আনি চৰকাৰে গঢ়া সকলো অবৈধ সম্পত্তি কাহিলৈ দুখীয়াৰ মাজত বিতৰণ কৰা হ'ব। বিজেপি চৰকাৰৰ দিনত সমাজত বিভাজনৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে তৰুণ গগৈৰ দিনতে সকলো জাতি জনগোষ্ঠী সুৰক্ষিত আছিল। বৰ্তমানৰ চৰকাৰে কেৱল কমিছনৰ বিনিময়তহে চৰকাৰী আঁচনিৰ সুবিধা বিতৰণ কৰা বুলিও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে। একেখন সভাতে উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই বিজেপি জাতি মাটি ভেটি শ্লোগানৰ বিৰোধিতা কৰি কয় যে বৰ্তমানৰ চৰকাৰৰ দিনত খিলঞ্জীয়াই মাটি পোৱাৰ পৰিৱৰ্তে আদানী আম্বানীৰ দৰে পুঁজিপতিয়েহে মাটি লাভ কৰিছে। 2016 চনত বিজেপিয়ে শৰাইঘাটৰ শেষ ৰণৰ কথা কৈছিল যদিও পাছলৈ কাজ জাপি দি 5জন থলুৱা যুৱকক গুলীয়াই হত্যা কৰাহে দেখা গ'ল বুলি বৰাই সোঁৱৰাই দিয়ে। দ্বিতীয় চুক্তি ৰূপায়ণ নকৰাকৈ হাগ্ৰামা মহিলাৰে প্ৰধানমন্ত্ৰীৰ সন্মুখত কৰা সমালোচনাৰ প্ৰসংগ উল্লেখ কৰি বৰাই কয় যে BTCৰ পৰাও বিজেপিৰ পতন নিশ্চিত। জুবিন গাৰ্গ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি নিদিলে বিহুৰ সময়ত ৰাইজে বিজেপিক পুলিয়ে পোখাই উভলি ব্ৰহ্মপুত্ৰত উটুৱাই দিব বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। নিৰ্বাচনী প্ৰচাৰ অংশ হিচাপে আজি গৌৰৱ গগৈ শিঙিমাৰী বজাৰত স্থানীয় কৃষকৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ পৰা শাক পাচলি ক্ৰয় কৰে। শুৱালকুছি এৰী মুগা শিল্পৰ দুৰ্বস্থাৰ বাবে চৰকাৰক দায়ী কৰি গগৈয়ে কয় যে ব্যক্তিগত লাভালাভৰ বাবে থলুৱা শিল্পসমূহ ধ্বংস হ'বলৈ দিয়া হৈছে। আজিৰ এই কাৰ্যসূচীত বিধায়িকা নন্দিতা দাস, সত্যব্ৰত কলিতাকে ধৰি কংগ্ৰেছৰ বহু শীৰ্ষ পৰ্যায়ৰ নেতা উপস্থিত থাকে। কাইলৈ গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত কংগ্ৰেছৰ এই প্ৰচাৰ অভিযান অব্যাহত থাকিব।